Okay, let's go. নমস্কাৰ বন্ধুসকল আজি আকৌ এখন গাড়ী নতুনকৈ এড কৰিছো আপোনাৰ স্কৰপিঅ হয় আপোনাৰ 2020 ৰ গাড়ী হয় আমি গোটেই ভিডিঅ'টোত গাড়ীখন ধুনীয়াকৈ দেখাই আছো আপোনালোকে চাই দিয়ক এইখন চাই লওক বন্ধুসকল গাড়ীখন কালাৰটো একদম গাড়ীখন আপোনাৰ ধুনীয়া হৈ আছে পুৰা গাড়ীখন পুৰা সাইন হৈ আছে গাড়ীখন নাম্বাৰটো চাই লওক AS01EJ6824 এইখন আপোনাৰ 2020 ৰ S11 হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এবাৰ আপোনালোকে লাগিলে সাৰ্চ কৰি চাব পাৰিব গাড়ীখনৰ নাম্বাৰটো হতে তারপর আপনার ফ্রন্টৰ যোনটো গ্ৰিলটো আছে এটো আপনার নিউ মডেলত লগোৱা আছে চাই লওক এটো আমি আফটাৰ মাৰ্কেট এটো ইনষ্টল কৰি দিছো নিউ লুক শট কৰি পেলাই 20 ৰ গাড়ী এটো হান আছিল এটো 24 ৰ ক্লাসিকৰ গ্ৰিলটো লগাই দিছো বাকি এবাৰ ইন্টেৰিয়ৰটো চাই লওক ইন্টেৰিয়ৰটো আপোনাৰ ধুনীয়া হৈ আছে কালাৰ চালাৰ বিলাক চাই লওক মেট সেট আপোনাৰ লাগি আছে গোটেই গাড়ী দামি মেট লাগি আছে আপোনাৰ চাই লওক সাইড সাইড ডোৰ বিলাক চাই লওক আপোনাৰ দৰজা বিলাকত পুৰা সিল আছে বিলাক সিল বিলাক আৰু এইবিলাকো চাই লওক ইফালে আপোনাৰ পুৰা সিল আছে গাড়ী চাই লওক আপুনি আহিলে পাৰ্সোনালি গোটেইখিনি আপুনি খুলি চাব পাৰিব ভিডিওটোত আপোনাৰ মানে দেখাবলৈ পসিবল নহয় গোটেইবিলাক বস্তু আৰু টায়াৰ বিলাকৰ লাইফো আপুনি 80% লাইফ আছে গোটেইকিটা টায়াৰত আপোনাৰ চাৰিটা টায়াৰ প্ৰায় নতুন টাইপে টায়াৰ লাগি আছে बैक साइड एबार चाই লওক গাড়ীখনৰ চাই লওক কোন ধৰণৰ আপোনাৰ লাগি নাই তেনেকুৱা সৰু পৰা স্ক্ৰেচ আছে আৰু কোন ধৰণৰ আপোনাৰ লাগি নাই পুৰা ফুলি অৰিজিনাল পেইণ্টত আছে গাড়ীখন চাই লওক আৰু চাবিও আপোনাৰ দুটা আছে গাড়ীখনত চাই লওক দুটা চাবি পাব এটা আপোনাৰ চাবিটো হয় না মেনুৱেল কি হয় স্কৰপিঅ অটোমেটিক আহা নাছিলে রানিং তো চাই লওক আপোনাৰ 72004 55 আপোনাৰ রানিং হৈছে গাড়ীটো রানিং তো আপোনাৰ বহুত বেছি হোৱা নাই কিয়া আৰু আপোনাৰ ডিলাৰত আপোনাৰ ৰেকৰ্ড আছে যোৱা বছৰ আপোনাৰ ৰেকৰ্ড আছে আপোনাৰ 62000 ত আপোনাৰ ৰেকৰ্ড আছে গাড়ীখনৰ আপোনাৰ এটা সাৰ্ভিসিং কৰাব হৈ আছে গাড়ীখন লৈ পেলাই আপুনি এবাৰ সাৰ্ভিসটো কৰাইলে ভাল হ'ব চালে গমেই পায় আৰু আপোনাৰ কিমান রানিং হৈছে 72000 এখন গাড়ীৰ কাৰণে বৰ বিশেষ ৰানিংও নহয় বাৰু স্কৰপিঅৰ কাৰণে মানুহে 2-3 লাখ কিলোমিটাৰ চলাই দিয়ে কোনো ধৰণৰ প্ৰবলেম নোহোৱাকে আৰু এসিসি আপোনাৰ ধুনীয়া হৈ আছে ৰানিং এসিসি ৰানিং ধুনীয়া হৈ আছে সিট বিলাকটো আপোনাৰ নতুনই লাগি আছে সিট কভাৰ ফাটাই নাইকে আপোনাৰ এ চাই লওক আপুনি সিট কভাৰ কিটা চাই লওক এইবিলাক একো কোনো ধৰণৰ কাম কৰাব লগিয়া নাই বাকি এবাৰ ইঞ্জিনটো আপোনালোকক দেখাই দিওঁ গাড়ীখনৰ সাউন্ডটো একদম আপোনাৰ ধুনীয়া হৈ আছে আপুনি আহিলে চালে কৰিলে আপুনি গমেই পাব গাড়ীখনৰ আপোনাৰ বেক নাই চাই লওক আৰু বেক থাকিলে অলপমান প্ৰব্লেম আহে গাড়ীখনৰ কোনো ধৰণৰ আপোনাৰ বেকো নাই বেক কম্প্ৰেছাৰ নাই গাড়ীখনত আপোনাৰ ৰানিঙো বেছি হোৱা নাই না চাই লওক আপোনাৰ বেক কম্প্ৰেছাৰ নাই গাড়ীখনত এতিয়া যদি ভিডিওটো চাই আপোনালোকৰ কোনবাই গাড়ীখন লওঁ বুলি ভাবিছে গাড়ীখন লৈ যাব পাৰিব গাড়ীখন আপোনাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 2000 আপোনাৰ 20 ৰ গাড়ী হয় আৰু S11 গাড়ী হয় টপ মডেল হয় গাড়ী আৰু গাড়ীখনৰ আমি ইঞ্জিন দেখাই দিছো বেক সাইডে আপোনাৰ দেখাই দিছো এক্সেলেটাৰ কৰি যদি আপোনাৰ ধৰিব আপোনাৰ কুলা ধোৱা বা বগা ধোৱা আমাৰ গাড়ীখনত অলপ সাধাৰণতে প্ৰবলেম হয় তেনেকুৱা কোনো ধৰণৰ আপোনাৰ প্ৰবলেম নাই গাড়ীখন আৰু গাড়ীখনৰ আমি প্ৰাইস ৰাখিছো 12 লাখ টকা কিবা এটা নেগোচিয়েবল কৰি দিম ভালেখিনি আমি নেগোচিয়েবল কৰি দিম আৰু আস্কিং প্ৰাইস ৰাখা হৈছে 12 লাখ টকা উইথ ফাইনেন্স ট্ৰান্সফাৰ ইনস্যুৰেন্স আমি কৰাই দিম এতিয়া গাড়ীখন ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তেলিয়াগাঁও পিয়াৰ মটৰ্ছ নহলে আপোনালোকে মোক কন্টাক্ট কৰিব পাৰিব নম্বৰটো তলতে দিয়া হৈ আছে আৰু আপোনালোকে মোৰ সপোনৰ গাড়ীখন চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ